নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম এণ্টিভেনম কি আৰু ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়। বিষয়টো অতি ইণ্টাৰেষ্টিং। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এণ্টিভেনম কি? এণ্টিভেনম হৈছে বিষক্ৰিয়ানাশক ঔষধ। কোনো মানুহক বিষাক্ত সাপে কামুৰিলে মানুহজনক বচাবলৈ এইবিধ ঔষধ ব্যৱহাৰ কৰা হয়। এই এণ্টিভেনমে সাপৰ বিষ উপশম কৰি মৃত্যুৰ পৰা বচায়। ডাক্তৰ ভাইটেল ব্ৰাজিল আৰু ডাক্তৰ এলবেট চেলমেট নামৰ দুজন ডাক্তৰে এই এণ্টিভেনম আৱিষ্কাৰ কৰিছিল। এণ্টিভেনম প্ৰস্তুত কৰা প্ৰক্ৰিয়াত কিছুমান জীৱ ব্যৱহাৰ কৰা হয়। ঘোঁৰা, ভেড়া, ছাগলী, শহাপহু আদি। এই জীৱসমূহ ব্যৱহাৰ কৰাৰ মূল কাৰণ হৈছে এই জীৱসমূহৰ দেহত প্ৰতিৰোধ ব্যৱস্থাৰ অতি শক্তিশালী। ইয়াৰ পাছত বিষাক্ত সাপৰ বিষ সংগ্ৰহ কৰা হয় আৰু এই বিষ অতি কম পৰিমাণে ইনজেকশ্যনৰ দ্বাৰা ঘোঁৰা নাইবা ভেড়াৰ শৰীৰত সুমুৱাই দিয়া হয় আৰু এনেদৰে ক্ৰমান্বয়ে বিষৰ পৰিমাণ বৃদ্ধি কৰি কেইবাপালিও বিষ ঘোঁৰাৰ শৰীৰত নিৰ্ধাৰিত সময় মূৰে মূৰে সুমুৱাই দিয়া হয়। ঘোঁৰাৰ দেহত ইনজেকশ্যন কৰোঁতে সাপৰ বিষ এনেকুৱা এটা পৰিমাণত লোৱা হয় যাতে সেই বিষে ঘোঁৰাৰ দেহত কোনো ক্ষতি কৰিব নোৱাৰে। সময় সাপেক্ষে বিষৰ পৰিমাণ বঢ়াই নি থকা হয়। এটা সময়ত অত্যাধিক মাত্ৰাৰ বিষ ঘোঁৰাৰ শৰীৰত প্ৰয়োগ কৰাৰ ফলতো বিষে ঘোঁৰাৰ শৰীৰত কোনো অনিষ্ট কৰিব নোৱাৰা হয়। ইয়াৰ কাৰণ হৈছে ঘোঁৰাৰ দেহত সাপৰ বিষৰ ওপৰত এণ্টিবডিৰ প্ৰস্তুত হৈছে। যেতিয়া কম পৰিমাণে বিষ ঘোঁৰাৰ দেহত প্ৰয়োগ কৰা হৈছিল তেতিয়া এই দ্ৰব্যবিধক প্ৰতিৰক্ষা কৰিবলৈ ঘোঁৰাৰ দেহত কোনো প্ৰতিৰক্ষা ব্যৱস্থা নাই। সেয়েহে প্ৰথম অৱস্থাত সামান্য পৰিমাণৰ বিষক্ৰিয়া কৰি দ্ৰব্যবিধ নিষ্ক্ৰিয় হৈ যায়। এনেদৰে প্ৰথম, দ্বিতীয়, চতুৰ্থ এনেদৰে ঘোঁৰাৰ দেহত সামান্য বিষ দি বিষক্ৰিয়া ঘটাই থকা হয়। এনে কৰি থকাৰ ফলত ঘোঁৰাৰ দেহত প্ৰতিৰক্ষা বাহিনীৰ সৃষ্টি কৰি থকা ছিষ্টেমৰ এই বাহিৰৰ পৰা অহা নতুন দ্ৰব্যবিধে শৰীৰত ঘটাই থকা বিষক্ৰিয়াৰ ওপৰত চকু যায়। তেতিয়া প্ৰতিৰক্ষা সৃষ্টি কৰা ছিষ্টেমে এই বিষক্ৰিয়া ৰোধ কৰিবলৈ এবিধ নতুন এণ্টিবডিৰ সৃষ্টি কৰে। ঘোঁৰাৰ দেহত যেতিয়া বিষৰ প্ৰতিৰোধ এণ্টিবডিৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে তেতিয়া বিষৰ পৰিমাণো বঢ়াই দিয়া হয়। এটা সময়ত অত্যাধিক পৰিমাণৰ বিষ ঘোঁৰাৰ শৰীৰত প্ৰৱেশ কৰিলেও ঘোঁৰাৰ শৰীৰত এই বিষবিধৰ ওপৰত ইমানেই এণ্টিবডিৰ প্ৰস্তুত হ'ল যে নিমিষতে এই বিষবিধ নিষ্ক্ৰিয় কৰি তুলিব পাৰে আৰু ঘোঁৰাৰ শৰীৰো কোনো অনিষ্ট নহয়। এনে পৰ্যায়তে গম পোৱা যায় যে ঘোঁৰাটোৰ শৰীৰত তেজত যথেষ্ট পৰিমাণৰ প্ৰতিৰক্ষী বা এণ্টিবডিৰ সৃষ্টি হ'ল, যাৰ দ্বাৰা সাপৰ বিষ ৰোধ কৰিব পৰাৰ ক্ষমতা প্ৰাপ্ত হ'ল। তেনে অৱস্থাত ঘোঁৰাৰ শৰীৰৰ পৰা তেজ উলিয়াই আনি ৰক্ত আতঞ্চন সৃষ্টিৰ বাবে ৰখা হয়। আতঞ্চন সৃষ্টি হোৱাৰ লগে লগে তেজখিনি লতিকাৰ পৰা আঁতৰাই চিৰামখিনি পেকেট কৰি ৰখা হয়। এইখিনিকে এণ্টিভেনম বোলা হয়। এই এণ্টিভেনমখিনি আৰু পৰিষ্কাৰ কৰি সাপে খুটিলে ইনজেকশ্যনৰ আকাৰত মানৱ শৰীৰত নিক্ষেপ কৰা হয় শৰীৰৰ সাপৰ বিষ ক্ৰিয়াত নিকাৰণৰ বাবে। এতিয়া আহোঁ এণ্টিভেনম ব্যৱহাৰৰ নিয়মসমূহ। এণ্টিভেনম দুই প্ৰকাৰত পোৱা যায়, এবিধ পলিভেলেণ্ট আৰু আনবিধ মনোভেলেণ্ট। পলিভেলেণ্ট হৈছে বহুত সাপৰ বিষৰ বাবে এটা ঔষধ। এই ঔষধবিধৰ প্ৰয়োগ যেতিয়া কি সাপে কামুৰিছে তাক গম পোৱা নাযায় তেতিয়া এই পলিভেলেণ্ট ব্যৱহাৰ কৰা হয়। আৰু মনোভেলেণ্ট হৈছে প্ৰতিবিধ সাপৰ বাবে এটা ঔষধ। যেতিয়া কি সাপে কামুৰিছে সেইটো কথা গম পোৱা যায় তেতিয়া মনোভেলেণ্ট নামৰ এই এণ্টিবডিবিধ ব্যৱহাৰ কৰা হয়। সাপৰ বিষৰ এণ্টিভেনমৰ লগতে বিষাক্ত মকৰা, বিচ্ছিক আৰু কিছুমান বিষাক্ত কীট পতংগৰ বাবেও এণ্টিভেনম পোৱা যায়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব নাই কৰা যদি ছাবস্ক্ৰাইব কৰি দিব।